Welcome to my channel Grihini's Kitchen. আজি Grihini's Kitchenত পালেং শাকেৰে ভাঙন মাছৰ জোল বনালো। ভাঙন মাছেৰে পালেং শাক খাই খুব টেষ্টি হয়। আপোনালোকে সকলোৱে মাছেৰে পালেং শাকৰ জোল বনায়ে মই ভাঙন মাছেৰে বনাইছো। আপোনালোকে সৰু ডাঙৰ যিকোনো মাছেৰে এনেকৈ পালেং শাকৰ জোলখন বনাব পাৰে। আহকচোন বনাও। এয়া কেইটামান ডাঙৰ ভাঙন মাছ লৈছোঁ, এনেকৈ নিমখ হালধি সানি লৈছোঁ আৰু এয়া পালেং শাক লৈছোঁ। পালেং শাকখিনি ভালকৈ বাছি লৈ মই ভালকৈ এনেকৈ ধুই লৈছোঁ। এতিয়া এইখিনি মই মিক্সিত পিউৰি বনাই ল'ম আৰু মাছ কেইপিচ এনেকৈ টাৱাতে ভাজিছোঁ। কেৰাহীত ভাজা নাই কাৰণ মাছটো ডাঙৰ। কেৰাহীত ভাজিলে মাছটো অকণমান ভাজ লাগি যায়। এই টাৱাত ভাজিলে সেই ভাজটো নাখায় কাৰণে এনেকৈ লোহাৰ টাৱাত মাছটো ভাজি লৈছোঁ আৰু এইখিনি মোৰ পিউৰি ৰেডি কৰি ল'লোঁ। এতিয়া কেৰাহীটো গৰম হোৱাৰ লগে লগে মাষ্টাৰ্ড অইল দিছোঁ। মিঠাতেলতেই মই জোলখন, মাছৰ জোল মিঠাতেলত বনালেও অলপ খাই ভাল লাগে। মিঠাতেল দি লৈ তাতে সৰিয়হকেইটা এনেকৈ ফুটাই দিছোঁ আৰু এয়া আদা আৰু নহৰু অকণমান থেতেলি দিছোঁ। এইটো আপোনালোকে পেষ্ট কৰিও দিব পাৰে, মই থেতেলি দিছোঁ আৰু কেঁচা জলকীয়া 2-3টা এনেকৈ ফালি দিলোঁ আৰু অকণমান পিঁয়াজ, এটা ডাঙৰ পিঁয়াজ দিছোঁ। এই ডাঙৰ পিঁয়াজ এটা এনেকৈ ভাজি লৈছোঁ। এইখিনি অকণমান ৰঙচুৱা হোৱাৰ লগে লগে এয়া মই 2টা আলু এনেকৈ ডাঙৰ ডাঙৰকৈ কাটি ইয়াতে ভাজি ল'ম। আলুখিনি সিজিবৰ কাৰণে আমি ইয়াতে নিমখ হালধিটো দি ল'ম। নিমখটো সোৱাদ অনুযায়ী দি দিলোঁ, আকৌ হালধি দি এইখিনি ভালকৈ ভাজি অকণমান আলুখিনি সিজি অহাৰ লগে লগে ইয়াতে মই বিলাহী দি দিম। এয়া আলুখিনি অকণমান ভালকৈ ভাজি লৈছোঁ। এতিয়া গেছটো মই অকণমান সময় ল' ফ্লেমত দি থৈছোঁ। বিলাহী দিলোঁ, বিলাহী দি অকণমান ভালকৈ লাৰি লৈ এতিয়া ইয়াতে দিয়া হ'ল আদা, নহৰু, পিঁয়াজ, জলকীয়া, আলু, বিলাহী, নিমখ, হালধি এই সকলোখিনি একেলগে দি আলুখিনি অকণমান গলি যাব আৰু বিলাহীখিনি গলি যাবৰ কাৰণে ঢাকন মাৰি থৈ দিছিলোঁ। এতিয়া ঢাকন গুচাই ইয়াতে এচামুচ এনেকৈ জিৰা গুড়ি দি দিলোঁ। জিৰা গুড়ি দিয়াৰ পিছত এনেকৈ আৰু অলপ সময় ভালকৈ ভাজি লৈ ইয়াতে এইখিনি পালেং পিউৰিখিনি দি দিলোঁ আৰু পালেং পিউৰি কেৰাহীত দিয়াৰ পিছত এইখিনি আমি এতিয়া ভালকৈ ভাজিব লাগিব। এনেকৈ ভালকৈ ভাজি ল'ব লাগিব। এই পালেং শাকৰ যিটো কেঁচা কেঁচা ভাৱ, সেই ভাৱটো মৰিব লাগিব। পালেং শাকৰ কেঁচা ভাৱটো মৰাৰ আগতে যদি আমি পানী দি দিওঁ তেতিয়াহ'লে এই গ্ৰেভিটোৰ টেষ্টটো ভাল নাহিব। সেইকাৰণে পালেং শাকৰ কেঁচা ভাৱটো মৰালৈকে আমি এনেকৈ ভাজি ল'ম। ভাজি লোৱাৰ পিছত আমি ইয়াত গৰম পানী দিম। মোৰ এইখিনি পালেং শাক ভাজা হৈ গৈছে, সেইকাৰণে মই ইয়াতে জোখ অনুযায়ী গৰম পানী দি দিছোঁ। মোক যিমানখিনি কনচিষ্টেঞ্চিৰ প্ৰয়োজন সেইমতে মই পানী দিছোঁ। আপোনালোকেও নিজৰ নিজৰ সুবিধামতে গ্ৰেভিটো কিমান বেছি গোটা কৰিব বিচাৰে বা পনীয়া ৰাখিব বিচাৰে তেনেকুৱাকৈ নিজৰ মতে পানীটো দি দিব। এতিয়া পানী দিয়াৰ পিছত মই এইখিনি ভালকৈ উতলিবলৈ ঢাকন মাৰি থৈ দিছোঁ। এয়া চাওক, ভাল উতল আহিছে। ভাল উতল আহিব দিব লাগিব। এনেকৈ ভাল উতল অহাৰ পিছত আমি ইয়াতে মাছটো দি দিম। আলু সিজি গৈছে, বিলাহীও একেবাৰে সিজি গৈছে, গতিকে এতিয়া আমি ইয়াতে মাছখিনি দিব পৰা হৈ গৈছোঁ। মোৰ গেছটো হাই ফ্লেমতে ৰাখিছোঁ। হাই ফ্লেমত এনেকৈ উতলাইছোঁ। এতিয়া মই ইয়াতে মাছ কেইপিচ দি দিম। এনেকৈ ভাল উতল অহাৰ পিছত মাছ কেইপিচ ইয়াতে দি দিব। মাছ কেইপিচ এনেকৈ লাহে লাহে দি দিব আৰু মাছ দিয়াৰ পিছত বহুত বেছি সময় আৰু উতলাই থাকিব নালাগে। মাছটো দিয়াৰ পিছত 5ৰ পৰা 7 মিনিটমান উতল আহিব দিব আৰু হাই ফ্লেমত ভাল উতল আহিব দিব। তাৰপিছত গেছ অফ কৰি দিলে এই গ্ৰেভিটো ৰেডি হৈ গ'ল। এয়া মই মাছ কেইপিচ ভাল কৰি লৰাই লৈ এতিয়া হাই ফ্লেমতে ভাল উতল আহিবলৈ অকণমান সময় ঢাকন দি থৈ দিম। 5ৰ পৰা 7-8 মিনিটমান উতল আহিলেই আমাৰ গ্ৰেভি ৰেডি হৈ যাব।
এইখিনি মই ধনিয়া লৈছোঁ, কেঁচা ধনিয়াখিনি সৰু সৰুকৈ কুটি লৈছোঁ। এয়া মোৰ গ্ৰেভিটো সম্পূৰ্ণ ৰেডি হৈ গৈছে। এতিয়া মই এয়া চাওক, গ্ৰেভিৰ কনচিষ্টেঞ্চিটো অকণমান কমি আহিছে। গতিকে এইখিনি কনচিষ্টেঞ্চিয়া মোক প্ৰয়োজন, মই এইখিনিয়ে ৰাখিছোঁ। সেইকাৰণে এতিয়া মই ইয়াতে কেঁচা ধনিয়া ওপৰত দি দিলোঁ। কেঁচা ধনিয়া দিয়াৰ পিছত এয়া মই ব্লেক পেপাৰ পাউডাৰ দি দিছোঁ। আপোনালোকে যেতিয়া জিৰা গুড়ি দিয়ে তেতিয়াও দিব পাৰে, কিন্তু পিছত দিলেহে মই ইয়াৰ টেষ্টটো পাওঁ। সেইকাৰণে মই একেবাৰে শেষত ধনিয়াৰ লগতে ব্লেক পেপাৰ পাউডাৰ অৰ্থাৎ জালুকৰ গুড়িটো ইয়াতে এচামুচ দি দিছোঁ। এইখিনি মোৰ ৰেডি হৈ গ'ল। মই গেছ অফ কৰি দিলোঁ, দি অকণমান সময়ৰ কাৰণে এনেকৈ ঢাকন মাৰি থৈ দিছোঁ। এয়া চাওক, এনেকৈ ছাৰ্ভ কৰি দিছোঁ। পালেং শাকেৰে এই মাছৰ জোলখন খাই খুব টেষ্টি হয়। আপোনালোক সকলোৱে বনায় সকলোৱে, কিন্তু যিসকলে এতিয়ালৈকে এনেকৈ বনোৱা নাই, পিউৰি বনাই পেলাই এনেকৈ এবাৰ বনাই চাবচোন, খুব টেষ্টি হয়। তেতিয়াহ'লে এবাৰ এনেকৈ বনাই খাই চাব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।